নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ বৰ্তমান ভালে আছোহি মাহঁতৰ ঘৰত আৰু বহুত দিন আপোনালোকৰ লগত কথা পতা নাই মানে ভিডিও দিয়া হোৱা নাই মোৰে গাত দুখ মই ভিডিও কৰিবলৈ অলপ এলাহ কৰা হৈছো যিহেতু এতিয়া বহুত বেছি গৰম পৰিছে আৰু ভাবিছো যে এতিয়া এনেকৈ যদি থাকো এলাহ কৰি ভিডিও নিদিয়া হ তেন্তে আপোনালোকে মোক পাহৰিয়ে যাব পাহৰি গৈছেই সাগে কিন্তু প্লিজ মোক পাহৰি নাযাব মই মন বান্ধিছো যে ভিডিওবোৰ নিয়মীয়া কৰিম আৰু বহুত দিন আসলতে একো সিলাই কৰা বা কিবা এনেকুৱা ধৰণৰ ভাল ভিডিও আপোনালোকলৈ আনিব পৰা নাই বুলি ভাবিছো ব্লগ কিছুমান বনাই আছো ইমান আপোনালোকে ভাল নাই পোৱা নেকি জনাবচোন ভিউ বেছিকে অহা নাই কিন্তু এতিয়া ভাবিছো ভিডিও এটা আৰম্ভ কৰো যেটো এলাহ কৰি যদি মই ভিডিও নিদিয়া হ তেন্তে একেবাৰে থাকিয়ে যাবগৈ আৰু দিবলে মন নোযোৱা হ'বগে সেইকাৰণে আজিৰ ভিডিওটো এতিয়াই পৰা আৰম্ভ কৰিছো আশা কৰো আপোনালোকে চাই থাকিব এইকেদিন বহুতেই কিবা কিবি মস্তি কৰি আছো কিন্তু ভিডিওহে কৰা হোৱা নাই বিহু কেদিনো তেনেকে ব্যস্ততাৰে গল ভিডিও কৰা নহয় সময়ত সেইকাৰণে দিয়াও নহয় আৰু এতিয়া আমি কি কৰো আপোনালোকক দেখুৱাই থাকিম ভিডিওটো হেকলৈকে চাই থাকিব ভাল পালে এটা লাইক কৰিব আৰু কমেন্টৰ জৰিয়তে আপোনালোকৰ মন্তব্যটি আগবঢ়াবলৈ নেপাহৰিব কিমান উঠিলে 10 কেজি পানী হে আনে ইমান ডাঙৰ বিলত 10 কেজি মাছ এটো কি মাছ এটো পুঠি মাছ হইতো আকনি পুঠি মাছ নিয়া কৰিলে বতাহ মাৰিছে আৰু আমি ধৰিছো মাছ আমি মানে মই ধৰা নাই চাইছো হে এটো আমাৰ পথাৰলৈ যোৱা ৰাস্তা চাওঁগে বলো হে উঠিছে নে এটো দ হল ন আগত হিঙি কাৰণে নাইম বলটান হ'ব মাৰা হল ধৰা হল le hai ya আহিলে নে ই সব পুঠি সৰু মাছ ধে আছে ন সৰু মাছ ভৰ্তি হয় একফাতে নে ধে সৰু মাছ আছে হেৰি যে মুকলি বুঢ়া মাগুৰ দণ্ডি পৰিবি আকৌ ৰ ইটো বুঢ়া মাগুৰ জালখন এনেকুৱা মাছ থাকে সৰু মাছ দেই বহনি ভাল ন জালৰ নতুন জাল হে কি বহুত মাছ আছে এতিয়া সেই পানী হলে ওলাব আৰু মাছ কি সাঁতুৰিবা সাঁতুৰিব নোৱাৰিবা শিঙি মাছ আছে নহয় ফুটি দিব মমাৰ লগতে নামিব পাৰা অকণমান এইখিনিতে আহা নামিবা যদি আহা চেণ্ডেল খুলি দিয়া নুফুটে চেণ্ডেল খুলি দিয়া নামিবা নে চেণ্ডেল খুলি লোৱা তেতিয়া পেণ্ট তিতিব হ'ব তললৈ আৰু নামিব নোৱাৰা চাওঁ এইফালে চাওঁ ধুনটি চাওঁ ভাল লাগিছেনে এই হ'ব আৰু শিঙি মাছ আছে নহ'লে তালে সাঁতুৰিব নোৱাৰা
ডাঙৰটো ওলাই পৰিলে ইউ পানী বেছি হৈ আছে মই হাতখন বাই দিছিলোঁ সেইকাৰণে এক্টিং মই বোলো উপঙি আছে নে নহয় আৰু ইয়াত কিমান আছে চাওঁ ইয়াত গোলা পানী ধৰিব নোৱাৰি সেয়া আজি মাছ ধৰা চখ বিহু গ'ল তথাপিও মানুহবোৰৰ মনবোৰ এতিয়াও ৰঙালী ৰঙালী আৰু সেয়ে আজি পেহা খুৰা দাদা ভাইটি খুৰী আইতা আমাৰ অকণমানি ভাগিন চবেই মিলি পুখুৰীত মাছ ধৰাৰ আনন্দ এয়া টিঙে টিঙে মাছ লাগিবই কিমান ৱেটটো পানীয়ে চানীয়ে 5 কেজি হে এটিং মাছত বেছি হ'ব পানী আছে বাৰু অলপ আৰু এতিয়া এইটো ধৰিব নে কি খুই কেলে এইটোত বোলে নিদিয়ে কাপোৰ ধুৱে মাজে মাজে যাওঁ তেতিয়াহ'লে চাহ হাতত লৈ আনা চাওঁ হ'ল তেওঁ ডাঙৰ এটা উঠিলেগৈ আৰু লাষ্টত চাওঁ এৰি দিয়ে এখনতে ধৰা আৰু এটা ধৰিলে আৰু আজি এইখিনি মাছ ধৰা হ'ল বেছিভাগ মোৱা আৰু পুঠি মাছ লগতে আছে শিঙি শ'ল গৰৈ আৰু মাগুৰ এইখিনিয়ে এতিয়া ভাগ কৰা হ'ব আৰু সন্ধিয়ালৈ মই দুটামান গাৰু কভাৰ চিলাইছিলোঁ দেখুৱাবলগীয়া নহয় তথাপিও ভিডিঅ'টো যিহেতু কৰিছোঁ অকণমান দেখুৱাই দিলোঁ আৰু গাৰু কভাৰকেইটা একেবাৰে চিম্পুলকৈ মই ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে চিলাইছোঁ কিন্তু তাতে আজি প্ৰথমবাৰ মই মেচিনত একো ডিজাইন কৰিব তেনেকৈ নাজানো চিম্পুল চিলাইটোৰ বাহিৰে কিন্তু আজি এই গাৰু কভাৰকেইটাত ছাইডত এনেকৈ ৰঙা সূতাৰে মানে বেলেগ কালাৰ সূতাৰে এই ডিজাইনটো দিছোঁ কেইবাটাও ডিজাইন দিব পাৰি কিন্তু আজি এইটো দি চালোঁ আৰু দি পাৰিছোঁ গতিকে মনটো ভাল লাগিছে আৰু গাৰু কভাৰকেইটাও ধুনীয়া হৈছে ইয়াত এম্ব্ৰইডাৰী কৰোঁ বা নকৰোঁ এনেকৈ ভাল লাগিছে মই ৰেগুলাৰ ইউজৰ কাৰণে এনেকৈ 3টা চিলাই লৈছিলোঁ তাত কাষত এইটো কৰি দিছোঁ ভাল লাগিছে দেখুৱাবলগীয়া নহয় তথাপিও দেখুৱাই দিলোঁ আৰু ৰাইজ অথনি যে মাছ ধৰিছিলোঁ এতিয়া আবেলি অলপমান খালোঁ এতিয়া মায়ে মাছ ফ্ৰাই কৰি আছে এইখিনি পুঠি মাছ মোৱা মাছ চব ফ্ৰাই হ'ব নেকি ফ্ৰাই আজি জোল নাই আৰু আজি জিৰণীয়া মাছখিনি বোলে খোৱা নহ'ব এতিয়া ফ্ৰাই মাছ আৰু দালি আছে ভাজি আছে এইবোৰেই খাম কাইলৈ আছে জিৰণীয়া মাছৰ জোল তেন্তে আজি ভিডিঅ'টোত ইমানখিনিয়ে দেখুৱালোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ এতিয়া গধূলি মায়ে এইখিনি মাছ ফ্ৰাই কৰি আছে আজি বোলে অকল মাছৰ ফ্ৰাইয়ে খোৱা হ'ব বাকী ডাঙৰ মাছ যিখিনি জিৰাব পৰা সেইখিনি জিৰাই থোৱা হৈছে সেইখিনি ফ্ৰাই হৈ আছে আৰু ভিডিঅ'টো সামৰি দিওঁ তেন্তে আজি ভিডিঅ'টো আৰু মাছকৈ গ'লগৈ আপোনালোকে এইবুলি নেভাবিব যে মাছনো কি ডাঙৰ কথাটো আচলতে মাছ খোৱাটো ডাঙৰ কথা নহয় আজিৰ দিনটোত আমি সকলোৱে মিলি যে মাছ ধৰাৰ বুলি ইমান এটা ফূৰ্তি কৰিলোঁ সেই কিছুমান মুহূৰ্ত যিখিনি এনজয় কৰিলোঁ সেইখিনিকে আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আমাৰ সেই ধুনীয়া মুহূৰ্ত মোৰ চেনেলটোত যাতে ৰৈ যায় সেইকাৰণে ভিডিঅ'টো দি দিলোঁ যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু বেয়া লাগিলেও বেয়াকৈ কমেণ্ট নকৰিব আৰু ভাল নালাগে ন তেন্তে আজিলৈ আহোঁ মইনাৰ কিবা উভতি হৈছে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল বহুত বহুত ধন্যবাদ যদিও সামৰোঁ বুলি কৈছিলোঁ মানে ভিডিঅ'টো মই সামৰিছিলোঁৱে তথাপিও সেইখিনি সময়তে আকৌ খুৰা আহিলে খুৰাই আনিছে এইখিনি মৌ শাক খাইছেনে আপোনালোকে
আচলতে যেতিয়া যিখিনিয়ে মৌ কাটিব জানে বা মৌ বা প্ৰতিপালন কৰিব জানে সেইখিনিয়ে এনেকৈ চাক কাটি নেপেলায় মৌ কাটিলে, কিন্তু এইটো কিবা মতা মৌ নে কি হ'ল বোলে, সেইকাৰণে এখন চাক কাটি পেলালে। আৰু এই চাকখন আমি আগতে সৰুতে ইমান ভাল পাওঁ খাই, আগৰ পৰাই আছিলে বাৰু মৌ বা। এতিয়া ইয়াত দেখিছেনে, ইয়াতে ৰস হয়, মৌ ৰস। আমাৰ মইনা খাই আছে, এয়া দেউতাই নিছে, টেষ্টি লাগে। এখন ৰসটো খাই আকৌ সেইখিনি সীতাখিনি উলিয়াই দিবা দেই, এখন চামুচে কাটিলে। এয়া মই খাই আছোঁ। তেন্তে আপোনালোকলৈ আজি মৌৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ।